ৰামধেনু ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আহিছোঁ বৰদোৱা থানলৈ। আপোনালোকক বৰদোৱা প্ৰথমটো ব্লগ বনাই আছোঁ মোৰ চেনেলত, এই নামটো দি পেলাই, ৰামধেনু চেনেলটো দি পেলাই। গতিকে প্ৰথম ব্লগটো সম্পূৰ্ণৰূপে চাব বুলি মোৰ আশা থাকিলে, গোটেইখিনি এক্সপ্ল'ৰ কৰিম। গতিকে সম্পূৰ্ণ ব্লগটো চাই থাকক, গৈ আছোঁ এতিয়া। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ। শংকৰদেৱ গোলা গয় দেখিছো তাৰে প্ৰকাশ, গুৰু মোক গোলা গয় আমাক নিথৰুৱা কৰি থৈ, প্ৰাণহীন হ'ল সমাজ। দেখিছো তাৰে প্ৰকাশ, তুমি গঢ়ি যোৱা খাতাম পুৰুষীয়া একতাৰ যিডাল এনাজৰী। গুৰু মোৰ গোলা গয় ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে আমাৰ চেনেলটো যদি নতুন আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেকুৱা আমি নতুন নতুন ব্লগ লৈ আহি থাকিম আপোনালোকৰ মাজলৈ।
গতিকে আজি কেনেকুৱা পালে নাজানো ব্লগটো, কিন্তু প্ৰথমবাৰ চেষ্টা কৰিছোঁ তাত ক'বলৈ নহ'লে, গতিকে এইখিনিতে ৰাস্তাতে কৈ দিলোঁ আৰু গতিকে কোনেও যাতে বেয়া নাপায় আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰিবলৈ নিশ্চয় নাপাহৰিব। কাইলৈ যিহেতু মাধৱদেৱৰ তিথি আছে, গতিকে মাধৱদেৱৰ তিথিত আমি এটা ব্লগ কৰিব গৈ আছোঁ। আকৌ অহাকালি বৰদোৱালৈ আহিম আকৌ, গতিকে ডাবুল হ'ব আৰু বেয়া নাপায় যাতে কোনেও। কালি যিহেতু মাধৱদেৱৰ তিথি, গতিকে মাধৱদেৱৰ তিথিৰ ব্লগ এটা আহিব কাইলৈ 8 তাৰিখে আহিব, গতিকে চাবলৈ নাপাহৰিব আপোনালোকে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ দাদা। জয় আই অসম।